ডাঙৰ ডাঙৰ গুণ্ডা, ডাঙৰ ডাঙৰ মাফিয়া, ডাঙৰ ডাঙৰ দাদাবোৰ চব মুছলমান। ডাঙৰ ডাঙৰ ২ নম্বৰী কাম কৰাবোৰ, ডাঙৰ ডাঙৰ বদমাছ, অসুৰ, ৰাক্ষস যিমান আছে ক'বলৈ গ'লে আমাৰ মুছলমানৰ হয়। মুস্তফা কামাল আজহাৰী, এতিয়া আপুনি যে কৈছে ডাঙৰ ডাঙৰ ৰাক্ষস, ডাঙৰ ডাঙৰ অসুৰ, মানে যিবিলাক অবৈধ কাম কৰিছে, খালি মুছলমানৰ নামটোৱে আপুনি কৈছে। মুছলমান আৰু হিন্দু বুলি কথা নাই, যিবিলাকে মানে অপৰাধ কৰিছে অপৰাধী। প্ৰতিটো ডিষ্ট্ৰিক্টৰ SP আনন্দ মিশ্ৰৰ দৰে হ'ব লাগিব। এতিয়া আপুনি যে কৈছে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ SP আনন্দ মিশ্ৰৰ দৰে সৎ আৰু সাহসী হ'ব লাগিব, সেইটো ময়ো কৈছোঁ যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ SP সৎ আৰু সাহসী হ'ব লাগিব, আৰু যাতে তেওঁৰ নিজৰ ডিষ্ট্ৰিক্টত কিবা নকল সোণৰ ব্যৱসায় বা ড্ৰাগছ ব্যৱসায় বা নকল পইচাৰ ব্যৱসায় নচলে, এনেকুৱা কৰিব লাগিব তেওঁলোকৰ। মানে তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টৰ যিবিলাক লোকেল থানা আছে, সেই গোটেই থানাবোৰত মানে এনেকৈ ক'ব লাগিব যে তেওঁলোকে যাতে প্ৰত্যেক দিন প্ৰত্যেক গাঁৱে গাঁৱে গৈ চাই, যে খবৰ লয় যে কোনটো গাঁৱত কেনেকুৱা চলি আছে, কোনটো গাঁৱত ড্ৰাগছৰ ব্যৱসায় চলি আছে নে নাই, সেইটো তেওঁলোকেও চাব লাগিব। আৰু পাব্লিকেতো সদায় খবৰ নিদিয়ে তেওঁলোকক, মানে পাব্লিকে যদি এতিয়া খবৰ দিয়ে, তাৰপিছতে পাব্লিকক সেই গুণ্ডাজনে বা সেই মাস্তানজনে মাৰি পেলাব পাৰে, সেইটো ভয়ত পাব্লিকেও জনাব নোৱাৰে। ডাঙৰ ডাঙৰ গুণ্ডা, ডাঙৰ ডাঙৰ মাফিয়া, ডাঙৰ ডাঙৰ দাদাবোৰ চব মুছলমান। ডাঙৰ ডাঙৰ ২ নম্বৰী কাম কৰাবোৰ, ডাঙৰ ডাঙৰ বদমাছ, অসুৰ, ৰাক্ষস যিমান আছে ক'বলৈ গ'লে আমাৰ মুছলমানৰ হয়। মুস্তফা কামাল আজহাৰী, এতিয়া আপুনি যে কৈছে ডাঙৰ ডাঙৰ ৰাক্ষস, ডাঙৰ ডাঙৰ অসুৰ, মানে যিবিলাক অবৈধ কাম কৰিছে, খালি মুছলমানৰ নামটোৱে আপুনি কৈছে। মুছলমান আৰু হিন্দু বুলি কথা নাই, যিবিলাকে মানে অপৰাধ কৰিছে অপৰাধী, মানে হিন্দু আৰু মুছলমানৰ একো কথাই নাই। অপৰাধ কৰিছে যদি সিহঁতৰ শাস্তি পাবই লাগিব, হিন্দু আৰু মুছলমানৰ একো কথাই নাই। সিহঁতে যেতিয়া অপৰাধ কৰিছে, অপৰাধৰ শাস্তি যিটো আছে সেইটো পাবই লাগিব। আপুনি খালি সদায় খালি মই চাই থাকোঁ যে আপুনি সদায় খালি হিন্দু আৰু মুছলমানৰ এইটো কথা লৈয়ে আপুনি খালি ভিডিঅ' বনাই থাকে। আপুনি মানে কি কৰিব বিচাৰিছে? আপুনি খালি ভিউ পাব বিচাৰে। মই সদায় চাই থাকোঁ যে আপুনি খালি মুছলমানৰ বিৰোধী খালি ভিডিঅ' বনাই থাকে। আপুনি কি ভাইৰেল হৈ থাকিবই লাগিব? আপুনি মানে ট্ৰেণ্ডিঙত থাকিব খোজে, মানে যাতে ডাঙৰ ডাঙৰ ৰ'ষ্টাৰে আপোনাক ৰ'ষ্ট কৰে আৰু আপুনি ভাইৰেল হৈ যায়, আপোনাৰ চেনেলটো অলপ ডাঙৰ হৈ যায়, সেইবোৰৰ বাবে আপুনি এনেকুৱা কৰি থাকে। মুস্তফা কামাল আজহাৰী যে উপাধিটো আছে, মইতো চাইছোঁ আপোনাৰ নামত আজহাৰী নামৰ উপাধিৰ একোৱে দেখা নাই মই। আপুনি যে আজহাৰী উপাধিটো লৈছে, আজহাৰী উপাধি লৈ আপুনি কি কৰিছে? ক'ত মুছলমানৰ মানে পক্ষত থাকি আপোনাৰ কথা ক'ব লাগে বা এনেকুৱা ক'ব লাগে যে আপোনালোকে এনেকুৱা কাম কৰিছে, এনেকুৱা কাম নকৰিব, ভাল হৈ যাব, এনেকৈ ক'ব লাগে। কিন্তু মই সদায় চাই থাকোঁ যে আপুনি খালি মুছলমানৰ ভৰিত ধৰি টানিয়ে থাকে, যাতে আপুনি কেনেকৈ ভাইৰেল হৈ থাকিবই পাৰে সদায়, আৰু ডাঙৰ ডাঙৰ ৰ'ষ্টাৰে যাতে আপোনাক ৰ'ষ্ট কৰি ভাইৰেল ট্ৰেণ্ডিঙত ৰাখিব পাৰে, সেইটো আপুনি বিচাৰি থাকে সদায়। এতিয়া মই অসম আৰক্ষীক অনুৰোধ কৰি জনাইছোঁ, আনন্দ মিশ্ৰই যেনেকৈ লখিমপুৰত অভিযান চলাইছে, এনেকৈ যাতে আমাৰ অসমৰ প্ৰত্যেকটো জিলাই গাঁৱে গাঁৱে যাতে আমাৰ অসমৰ SP সকলে যাতে আমাৰ অসমৰ প্ৰত্যেকটো গাঁৱে চহৰে মানে এনেকৈ অভিযান চলায়, এনেকুৱা ড্ৰাগছ ব্যৱসায়ী, নকল সোণৰ ব্যৱসায়ী আৰু নকল পইচাৰ ব্যৱসায়ীসকলক গ্ৰেপ্তাৰ কৰিব পাৰে, আৰু যাতে তেওঁলোকক জেলত ভৰাই দিব পাৰে, সেইটোৰ বাবে মই অসম আৰক্ষীৰ ওচৰত অনুৰোধ জনাইছোঁ। এই ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। समझ रहे हो आप? समझ रहे हो?